আমাৰ যোৱা 5 মে'ৰ পৰা আজি 12 মে' হ'ল। আমাৰ সোমবাৰ আজি 9 দিন হ'ল। আমাৰ মমি ৰাজবংশীৰ মৃতদেহ আমি গোটেই বিচাৰি চলাচ কৰিলোঁ, পুলিচ প্ৰশাসন চিফাৰডোক আনিলে, কোনো পাত্তাই নাপালে। গতিকে আমি ৰাইজে মানে কঠিয়া পাৰিব অহা মানুহ এজনে মানে হাল বৈ থৈ গুচি গৈছে, সি আলিকা খাটতে চাদৰখন ওলাই আহিল মহিলা কৰি। সেই চাদৰখন ওলাই আহোঁতে সি মানুহ মাতিলে, মানুহ মাতাৰ পিছত আমি গোটেইবিলাক আহিলোঁ, পুলিচ প্ৰশাসনক মাতিলোঁ। এতিয়া চাই ওলাই চাই হয় মানে মৃতদেহটো পুৰা পুতি থৈ দিছে, কাপোৰ কানি গোটেই আছে। গতিকে আমি দোষীক উচিত শাস্তি দিব বুলি আমি প্ৰশাসনক আমি আহ্বান জনাইছোঁ। মানে সিহঁতৰে পুৰণা বস্তি আছে, নন্দী বংশীৰে পুৰণা বস্তি আছে, তাৰ কাষতে অৰুণ নাথৰ মানে খেতি পথাৰত আৰু পুতি থৈ দিছে। গতিকে আমি দোষীক উচিত শাস্তি দিব বুলি, ফাঁচি দিব বুলি আমি দাবী জনালোঁ। ধৰ্ষণ কৰি হত্যা কৰিছে। আমিতো সেইদিনাই কৈছোঁ যে ধৰ্ষণ কৰি হত্যা কৰিছে। গতিকে ছাছপেক্ট মতে আমি ল'ৰাজনক আমি ধৰাও দিছোঁ পুলিচক। গতিকে আমাৰ সন্দেহ 100% সেইটোৱে হয়। আৰু সি হৈ গা নাই যদিও এতিয়া আৰু 100% সত্য সিয়ে মাৰিছে। আমি গোটেই যিবিলাক তাৰ চলন ফুৰণ আমি গোটেই ধৰা পেলাইছোঁ, গতিকে সিয়ে হয়, 100% সিয়ে মাৰিছে। মহিলাগৰাকীক কাটি কেনে ধৰ্ষণ কৰি কাটি ইয়াত পুতি থৈ দিছে ৰাতি। কি পাইছে আৰক্ষীয়ে? কাপোৰ পাইছে আৰু মৃতদেহটো পাইছে আৰু। তথাপিতো মই ৰাইজৰ যেতিয়া আৱাজ হ'ল তেতিয়া মই আহিছোঁ। তেতিয়াৰ পৰা মই ক'ব যোৱা মানে এই ৰাইজেই কৈছে যে এওঁৰ পৰিবাৰ হয়তো নাই ঘৰত। কথাটো এনেকুৱা, ইতিমধ্যে যুৱক কল্যাণ ৰাজবংশীৰ ওপৰত অভিযোগ উত্থাপন কৰা হৈছে বা পৰিয়ালৰ লোকে আমি যে নিশ্চয় কৰি দেখা বুলি ক'ব নাযাওঁ কল্যাণক, কিন্তু এইখিনি ঠাইত কল্যাণে যিখিনি কৰ্ম কৰি আছে সেই হিচাপে আমাৰ তাৰ ওপৰত 100% সন্দেহ হয়। ইয়াৰ আগতে কেনেকুৱা ঘটনা হৈছিল? ইয়াৰ আগত তাৰ এজন বয়কলত সি ঘটনা এটা কৰিছে। এই অলৰেডি এইখিনি প্ৰশাসনেও গম পায়, সুপুৰ থানাই গম পায়। তাৰ পৰা তাৰ 3 বছৰ আগত আশ্ৰামৰ স্কুলৰ আগত এখন দলং আছে, তাৰ ওচৰতে এজন বড়ো ছোৱালীক টানি আনি তাত এখন সংঘৰ্ষ হৈছে, বধূ মাৰি খাইছে। এইবিলাক মানে বহুতখিনি তথ্য আছে তাৰ ওপৰত। গতিকে সেই হিচাপে আমি সন্দেহ কৰিছোঁ তাক। কিন্তু যদি নহয়ও সি, যিজন ইয়াৰ অপৰাধী হয় সেইজনক যাতে চৰকাৰে উচিত মানে শিক্ষা দিয়ে, সেইটো কাৰণে আমি কামনা কৰিছোঁ। আৰু পৰিয়ালৰ মমি ৰাজবংশী আপোনালোকৰ পৰিয়াল? হয়, মোৰ বোৱাৰী হয়। এই যে ঘটনা আজি মৃতদেহটো দেখিলে আপুনি, সেই মৃত্যুটো মমি ৰাজবংশীৰ হয়নে? মমি ৰাজবংশীৰ হয়, কাৰণ কাপোৰ আমি চিনাক্ত কৰিছোঁ। চাদৰ মেখেলা যোৰা একলগৰে যোৰা আছে মমি ৰাজবংশী। মানে সেইদিনা ঘৰত পিন্ধি থকা কাপোৰযোৰে হৈ আছে। আপুনি নিশ্চিত কৰিছে? নহয়, নিশ্চিত মানে আমাৰ যিটো সৰু বোৱাৰী কৈছে যে সেইযোৰে কাপোৰ, সেই কাপোৰ। কাৰণ মই দেখা নাই, কাৰণ মোৰ ঘৰ হ'ল ইয়াতে, মই উঠি আহিছোঁ তাৰ পৰা। আপোনাৰ মৃতদেহটো আপোনাৰ ভাই বোৱাৰীৰ হয়? ভাই বোৱাৰী। ৰাইজেতো সকলোৱে হৈ গৈছে। এনেই আপোনালোকৰ পৰিয়ালৰ পৰা কিবা সন্দেহ কৰে নেকি যে কেনেকে সংঘটিত হয় যে ডেডবডীটো ইয়ালৈকে আজি উদ্ধাৰ হ'ল? ডেডবডীটো মানে আমাৰ সন্দেহ, তাৰমানে কল্যাণ ৰাজবংশীৰ ওপৰত আমাৰ সন্দেহ, বুজিছে নে? আগে পিছে তেওঁ কিবা কেতিয়াবা জোকাইছিলে বা এনেকুৱা ধৰণৰ? সেইটো আমি গম পোৱা নাই, কাৰণ গাঁৱত তাৰমানে কিছুমানৰ তেনেকুৱা অপকৰ্ম সি কৰি থকা ইতিমধ্যে আমি গম পালো। মানে আগতেও তেনেকুৱা ধৰণৰ সি আনকি বৌকো তেনেকুৱা কৰিছিল অপদস্থ। হয়তো আমাৰ বোৱাৰীক তাৰমানে অপদস্থ কৰাৰ সময়ত হয়তো ক'ব বুলি মানে এনেকুৱা অৱস্থা কৰি পেলাই পুতি থৈ দিলে। আপোনালোকে কল্যাণ ৰাজবংশী বুলি নিশ্চিত? নিশ্চিত।